চক্র দুর্বৃত্ত বন্ধনের অবরা এই বিশ্ব ব্রহ্মাণ্ড আবদ্ধ থাকি মায়ার পাখন চাই হবে কর্মফল ভবিষ্যৎ
ফলত সিক্ত হৈ অস্থিৰ তমখাৰ আৱৰণেৰে আসন্ন হৈ পৰি কৰ্মত প্ৰকাশিত হৈ চেতনা অসুৰ বাঢ়ি আহে প্ৰভাৱ অধৰ্মৰ। তেতিয়াই ধৰ্মক স্থাপিবৰ হেতু দুষ্টক বিলাসী সন্তক পাই যুগে যুগে ধৰো আমি ভিন্ন অৱতাৰ। কাৰণ আমি জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ। ভক্তৰ কল্যাণৰ হেতু আপোন কৰ্তব্য সমাপ্ত।
দাদা Teok guarditur চিন্তামন চিন্তিত নাই নাই দাদা নহয় মই চিন্তিত আপোনাৰ দৰে জ্যেষ্ঠজন থাকোঁতে কনিষ্ঠজন জানো হ'ব চিন্তিত কৃষ্ণ মই তোক জানো ভালদৰে তই মোৰ পৰা লুকুৱাই কি বাৰ্তা কওক দাদা কিবা বিপদ হৈছে নেকি মথুৰা নগৰত আমাৰ কোনো আত্মীয়ৰ হৈছে কিবা নিশ্চয় দাদা আপুনি মিছাতে কৰিছে চিন্তা একো হোৱা নাই কৃষ্ণ দাদা গৰাকী হৈ শত শত প্ৰাণীক সময় সজাই পৃথিৱীত নৰম লীলা তই পঞ্চ স্থাপন প্ৰাণসমূহ ব্ৰজমান হৃদয়ত ভোক কেন্দ্ৰী আদি সজুৱাই পুনৰ তই কি চালনা কৰিব খুজিছ মই মানে এইটো বুজিব পৰা নাই দাদা চিৰজীৱন টান দিলেও গকুলৰ স্নেহ খাই আমি সুধিব নোৱাৰিম ব্ৰজবাসী এৰি আহি এয়া কি ৰাজ ভোগ কৰিছোঁ মই বুজিব নোৱাৰিম সকল চকু পানী দেখি আজি মোৰ অন্তৰে কান্দিব লাগিছে নাই কৃষ্ণ নাই মই মৌন হৈ থাকিব নোৱাৰো যাওঁ দাদা ওলাই ঘূৰি গকুল ধামলৈ কি কৰি কৃষ্ণ দাদা মই ঘূৰি যাওঁহে গকুল ধামলৈ নাই এই কথা কোনো পক্ষে এই সময়ত নহয় সম্ভৱ শুন কৃষ্ণ কংস মহাৰাজ অৰ্থনীতি অস্থিৰ স্বামী সত্যাৰ প্ৰতিশোধ ল'বলৈ পিতৃ জৰাসন্ধৰ পথে গমন কৰিছে আৰু সেই জৰাসন্ধই অচিৰতে কৰিব মথুৰা আক্ৰমণ তাৰ বাবে ঘটিব আছে অপেক্ষা পাহৰি নিপাৰি কৃষ্ণ ব্ৰজভূমিৰ কথা পাহৰি বৰ্তমান মথুৰা ৰাজ্য ৰক্ষাৰ চিন্তা কৰ এই কথাটোক মই বিয়োগ হোৱা নাই দাদা তাৰ বাবে চিন্তাৰ নহয় প্ৰয়োজন চালনাৰে ভূমি ভাল মই কৰিম ধৰ্মৰাজ যুধিষ্ঠিৰৰ ফটোৱাই ৰাজসূয় মহাযজ্ঞ কৰি আয়োজন দ্বিতীয় পঞ্চক বিগুদৰৰ ফটোৱাই জৰাসন্ধক মই কৰিম নিধন আৰু শুনা দাদা তোমাৰ কথা মতেই ব্ৰজবাসীৰ কথা মই কৰিলো পৰিহাৰ এতিয়া বোলা যাওঁ আমি পিতাৰ সমিতি ৰাজ্য ৰক্ষাৰ হেতু কৰিব আলোচনা বল কৃষ্ণ